আজৰি হলোৱা মৰণা কেইটা মাৰিলেই হ'ব। এটা একো মদ খাবই জানে, ঘৰৰ একো এটা কাম কৰি খাবই নাজানে, ৰাতিখন আহি ঘৰত হুলস্থুল লগাবহি জানে। ঠাণ্ডাই আজৰি হলো, এটা মৰণা মাৰি হৈছে। আমাৰ ল'ৰাটোৱে ইমান কষ্ট কৰিছে, গোটেই ডাঙৰিগাল লিয়ে আনিছে। আইজনে একো এটা কৰিব নোৱাৰে, ধান ভুৱাবলৈ ক'লো সেইটো নোভুৱাই। উখোৱা চাউল খাই ইমান ভাল পাওঁ, ধানকেইটা ভৰাই দিছোঁ। আমাৰ বুঢ়ীয়ে উখোৱা চাউলৰ ভাত খাই ইমান ভাল পায়। চাকৰহে চাকৰ, ধান ভৰাবলৈ, মৰণা কাটিবলৈ, ভাত ৰান্ধি খুৱাবলৈ, কাঁহীয়ে কাঁহী খুৱাবলৈ মই চাকৰহে চাকৰ। যিটো মতা পালোঁ সেইটো মদাহী, যিজনী শাহু পালোঁ ডাং কাচি, মোক খাওঁ খাওঁকৈ থাকে। কাম কৰিলেও নকৰা বদনাম দিয়ে। তাই অকল ল'ৰাটো বদনামকে দি থাকে, নিজৰটো হ'লে নধৰ। মাৰৰ খাতেবোৰে শিকি আহিছিলি। আপুনি এনেকৈ মাৰক ধৰি কথা নক'ব দেই। হেই তই দাইলত নিমখ সৰহকৈ দিয়া, হালধি সৰহকৈ দিয়া, তই মাৰৰ খাতেবোৰ শিকি আহিছিলি। তোক দি থাক, নিজৰ যে পুতেৰে মদাহী সেইটো নেদেখ। তই এনেকৈ কথা নকবি দেই, পিতেৰে পিতেৰে। বিয়া হোৱাৰ পৰা তোৰ মদাহী পুতেৰে ল'ৰা চেনেডালো দি নেপালে। ঐ তই মোক এনেকৈ কথা নকবি দেই, তোৰ ল'ৰাটোৱে নানাহেঁতেন তই ঘৰতে বুঢ়ী হৈ থাকিলেহেঁতেন। ডাং কাচি বুঢ়ী মদাহী পুতেৰে দুয়োটাই মিলি তেজটোপা খালি আমো। ঐ যা যা। ঐ মাখৰ বাইদেউ ঘৰ আছে নে? আছো, আহ ভালনে? কিনো কবি তেজ কাটি বোৱাৰীজনীয়ে মোৰ তেজ খোপা খালে। নকবা চবৰে একেই। ল'ৰাটোলৈ আহি মোৰ জীৱন ধ্বংস কৰি পেলালে। কোনোবা আহিলে মোৰ বদনামেই গাবলৈ ধৰ। নেপায় নহয় ডাঙৰ মানুহক এনেকৈ ক'ব। পিছে লোকৰ ঘৰে ঘৰে চাহৰ জুতি মাৰি লোকৰ বদনাম গাই থাকে, সেইটো হ'লে নেদেখে। আইঅ মাকৌ বোৱাৰীজনী মুখখন ইমান চোকা। আইঅ আজিৰ পৰা নাহো, ঐ নাহো। বাপে ইয়াকে শিকাইছিলে, ঘৰলৈ আলহী আহিলে কেনেকুৱা ব্যৱহাৰ কৰিব লাগে নেজানা? ঐ বুঢ়ী এনেকৈ কথা নকবি দেই। কমে এটা কি কবি পাখৰি। ঐ বুঢ়ীজনীয়ে মোৰ তেজটো খালে। বাপৰ ভালত মই এনেকুৱা বোৱাৰীজনী পালো। ৰাতিপুৱাই গ'ল ক'ত মদ ভান খাই পৰি আছেগে ঠিক নাই।